জীৱনটোত সব পালোঁ মানে পাবলৈ একো নাই জীৱনত আৰু হেৰুৱাবলৈ একো নাই। গতিকে এতিয়া বৰ্তমান সময় হ'ল এই মুখখন খোলাৰ। আমাক 1500 টকা নালাগে, আমাক 1250 টকা নালাগে, কিন্তু আমাৰ অসমীয়া জাতিটোৰ কাৰণে, অসমীয়া খিলঞ্জীয়াৰ কাৰণে আমি সদায় মাত মাতি যোৱাৰ সময় আহি পাইছেহি। এতিয়া আমি হাত সাৱটি 1250 টকা দিব, কোনোবাই 1500 টকা দিব, অথচ কোনোবাই আমাক গ্ৰেপ্তাৰ কৰিব। সেইবোৰ ভয়ত আমাৰ মুখবিলাক বন্ধ কৰিব মই এতিয়া নিবিচাৰোঁ। সেইকাৰণে প্ৰথমতে কৈ লৈছোঁ, জীৱনত পাবলৈ, দিবলৈ, ল'বলৈ একো নাই। বৰ্তমান মুখ খুলিম। যোৱাকালি আপোনালোকে দেখিলে বিকাশ অসম, যোনজন কামৰূপৰ যোনজন বীৰ লাচিত সেনা অসমৰ মুখ্য সচিব বিকাশ অসমে এটা বাইট দিছিলে যে নাগালেণ্ডত এটা কুকুৰৰ মূল্য 6000 টকা আৰু আমাৰ অসমত মানুহৰ মূল্য হৈছে 1250 টকা। বিকিবলৈ যোৱা এটা কুকুৰৰ মূল্য হ'ল 6000 টকা, কিন্তু অসমত মানুহ বিক্ৰী হৈছে 1250 টকাত আৰু অসমত মানুহ বিক্ৰী হৈছে 1500 টকাত। দাদাই কেতিয়া কোনো কাৰণত হিন্দু মুছলমান আপোনাক কৈ পোৱা নাছিলে। এওঁলোকে হিন্দু মুছলমান নকৰিলে মানে দিন হ'লে ৰাতি নোপোৱা, ৰাতি হ'লে দিন নহয়। এতিয়া ননু মহন্ত বা বাঁহী মহন্ত, আপুনি মোতকৈ বেছি ভালকৈ ক'ব। হিমন্ত বিশ্ব শৰ্মাই মোক পইচা নিদিয়ে, কটিত লাট দি থাকে। বিজেপি ফেদা খোৱাবিলাকৰ কথা কৈছোঁ, যিবিলাক আপোনাৰ চেলা চামুণ্ড। এই কথাটো ইমানেই লাজ পাব লাগে, যিসকল 1250 টকাৰ পিছত ঘূৰি ফুৰে তেওঁলোকে লাজ পাব লাগে যে আজিৰ অসমৰ চিটুৱেশ্যনটো কি কৰি আছে এইখন চৰকাৰে। 1250 টকাত এজন মানুহক কিনিছে, কিনি লৈ পেলাই ভুল পথে পৰিচালিত কৰিছে, মুখখন বন্ধ ৰখাই থৈ দিছে, পুলিচ প্ৰশাসনৰ ভয় দেখুৱাই লৈ পেলাই মুখ বন্ধ কৰিছে। আজি জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত সমগ্ৰ অসমৰ মানুহ ওলাই আহিছে, জুবিন দাক ন্যায় লাগে, আমাৰ যোনজন জাতীয় সম্পদ। কিন্তু তেনেস্থলত ভয় ভাবুকি দেখুৱাই মুখবিলাক বন্ধ কৰিবলৈ ধৰিছে। আৰু চৰকাৰখনে কি কৰিছে, বিভিন্ন ধৰণৰ আঁচনি উলিয়াইছে, বিভিন্ন ধৰণৰ প্ৰলোভন দিছে মানুহক, আৰু মুখবিলাক বন্ধ কৰিবলৈ ধৰিছে। আৰু তাকে দেখি এচাম মানুহ 1250 টকাত বিক্ৰী হৈছে 1500 টকাত। সেই বিজেপিৰ ময়ো জুবিন আৰু আমিও জুবিনৰ অনুৰাগী এনেকুৱা এই ৰেলীটোত গৈছে, অথচ নাজানে যে সেই ৰেলীটোত কোনো ধৰণৰ, মই সেইসকলক কোৱা নাই, যোনসকল অজ্ঞাতে আহিছে তেওঁলোককো মই ক'ব বিচৰা নাই। কিয়নো বহুত সংখ্যককে আমি দেখিছোঁ যে সেই গাড়ী ফ্ৰী দিছে, কোনো মূল কথাটো কোৱা নাই, নোকোৱাকৈ তেওঁলোকক লৈ আহিছে, আহি লৈ পেলাই সেই ৰেলীটোত মানুহৰ ভিৰ দেখুৱাইছে। গতিকে অসমখন এইসকল নেতাই ক'লৈ নি আছে, আমাৰ অসমীয়াই ভাবিবলৈ হৈছে। আমাক বিকল্প লাগে। এই চৰকাৰখন যে কিমান ভয়ানক, এই চৰকাৰখন যে কিমান ভয়ানক এতিয়া বৰ্তমান সকলোৱে অনুতপ্ত হৈছে, অনুভৱ কৰিব পাৰিছে। এই চৰকাৰখনে আমাৰ খিলঞ্জীয়াৰ পক্ষত নাই, আমাৰ খিলঞ্জীয়া অসমীয়াৰ আৱেগ বুজি নাপায়। অসমৰ সংস্কৃতি, অসমৰ ভাষাৰ প্ৰতি এই চৰকাৰখনে কিমান ভাবুকি আনিছে সেই কথাটো ভাবিবলৈ হ'ল। আজি দেখিবলৈ পাইছে সমগ্ৰ অসমৰ খিলঞ্জীয়া অসমীয়া ৰাইজে আজি অসমখনত জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত মাত মাতি আছে, আৰু কোনো ধৰণৰ এনজয় নাই, ক'তো যোৱা নাই, না খাবলৈ শান্তি পাইছে, না শুবলৈ শান্তি পাইছে, খালি জুবিন দাক ন্যায় লাগে। সেই ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পালে যে আমাৰ যোনটো বাপুতি সাহোন কঙালী বিহু, কাতি বিহু আৰু পোহৰৰ উৎসৱ দীপাৱলীত আমাৰ যোনসকল খিলঞ্জীয়া ৰাইজে আছে অসমত, তেওঁলোকে কোনো ধৰণৰ আতচবাজি কৰা নাই বা কোনো ধৰণৰ বিহু নিচিনাও এটা অনুভৱ নহ'ল, একোৱে ভাল নলগা হ'ল খিলঞ্জীয়া ৰাইজ। কিন্তু আপোনালোক সকলোৱে দেখিছে যে যিসকলক হিন্দু কৈ লৈ পেলাই এইখন চৰকাৰে, ডাবুল ইঞ্জিনৰ চৰকাৰখনে আজি হিন্দু কৈ লৈ পেলাই যাক খিলঞ্জীয়া আখ্যা দিব বিচাৰে, তেওঁলোকে আজি কি কৰিলে, আমাৰ খিলঞ্জীয়া ৰাইজৰ আৱেগ বুজি নাপায়, দল সংগঠনৰ অনুৰোধক অৱজ্ঞা কৰি লৈ পেলাই তেওঁলোকে বিপৰীতে কি কৰিলে, আতচবাজি কৰিলে, ফটকা ফুটালে,
গোটেই লাইটে জাক-জমক কৰি দিলে। এওঁলোকে চিন্তা কৰক আমাৰ খিলঞ্জীয়াৰ কাৰণে কি কৰিব। হেৰৌ ৰজাঘৰীয়া অনুভৱ কৰিব পৰা নাই নেকি যে এই খিলঞ্জীয়া ৰাইজখিনি তোমালোকৰ লগত যদি নাথাকে তেতিয়াহ'লে তোমালোকৰ সেই গাদীকেইখন ক'ত থাকিব। এই অসমীয়া ৰাইজৰ লগত কিয়, অসমীয়া ৰাইজৰ আৱেগৰ লগত কিয় খেলা কৰি আছে। তোমালোকে হিন্দুৰ নাম লৈ পেলাই হিন্দু বাংলাদেশীক আনিব নালাগে। তোমালোকৰ যদি গাদী সুৰক্ষিত কৰিবলৈ বিচাৰা, গাদীখন যদি চিৰস্থায়ী কৰিবলৈ বিচাৰা, তেতিয়াহ'লে এই অসমীয়া ৰাইজৰ আৱেগ বুজি পোৱা। আজি আমি অসমীয়া হিচাপে আমি অনুভৱ কৰি আছোঁ। আজি বিভিন্ন সময়ত ছ'চিয়েল মিডিয়াত দেখিছে যিমানবোৰ দুখীয়া মানুহ, আজি সময় গগৈকে হওক বা বিটু, মিষ্টাৰ বিটু ইউটিউবাৰ চিনি পায়, এওঁলোকে আজি বিভিন্ন ক্ষেত্ৰত বিভিন্নজনৰ ঘৰ দুৱাৰ বনাই কৰি লৈ পেলাই দিছে দুখীয়া ৰাইজৰ। ভাল কথা, আমি ভাল পাইছোঁ। কিন্তু বেছি সংখ্যককে আপোনালোকে দেখিবলৈ পাইছে খিলঞ্জীয়া ৰাইজৰ, খিলঞ্জীয়া মানুহৰ, অসমীয়া মানুহৰ ঘৰবোৰ তেনেকুৱা জৰাজীৰ্ণ অৱস্থা। আৰু তেনেস্থলত তাৰ বিপৰীতে কি হৈছে, বাংলাদেশে ইয়াত দপদপনি কৰিছে, লুটি পুটি খাইছে তেওঁলোকৰ অট্টালিকা। আমাৰ বেয়া নালাগে। আজি অসমীয়া হিচাপে আজি কোনো এটা জেগাত ঠাইত আমি অসমীয়া হিচাপে ক'ব নোৱাৰা হৈছোঁ। অসমীয়া মানুহ বিচাৰি ফুৰিবলগীয়া হৈছে। আজি এনেকুৱা অসমত অসমীয়াৰ এনেকুৱা অৱস্থা হৈছে যে আমাক অসমীয়াকে ধৰি ধৰি মাৰিছে বাংলাদেশীয়ে। ইয়াত বাংলাদেশীৰ দপদপনি চলি আছে। আমি কোনখন অসমত জীয়াই আছোঁ। আপোনালোকে যদি বাংলাদেশীক যদি ঠাই দিবলৈ বিচাৰিছে দিয়ক না, দিল্লী গুজৰাটত দিয়ক। কিয় অসমখনক হেৰি কৰিছে, সাতামপুৰুষীয়া ভাষা সংস্কৃতিক কিয় বৰবাদ কৰিবলৈ চাইছে। খালি হিন্দু নাম লৈ পেলাই ইয়াত হিন্দু বাংলাদেশীয়ে হিন্দু হওক বা মুছলমান হওক। আজি আপোনালোকৰ সেইবোৰ চকুত পৰা নাই। আজি ত্ৰিপুৰাৰ গতি কি হৈছে। ত্ৰিপুৰাত আজি অনা ত্ৰিপুৰীৰ দপদপনি চলে। ত্ৰিপুৰীয়ে আজি কান্দি আছে। আমাৰ অসমখন সেয়া হ'বলৈ আৰু বেছি দিন নাই, ছেকেণ্ড ত্ৰিপুৰা হ'বলৈ বেছি দিন নাই। আপোনালোকৰ গাদীকেইখন সুৰক্ষিত নহ'ব তেতিয়া। ত্ৰিপুৰালৈ এবাৰ চাই লওক আপোনালোকে। আমাৰ ত্ৰিপুৰীৰ যেনেকুৱা গাদী সুৰক্ষিত নহয়, আমাৰ অসমতো আমাৰ অসমীয়া আপোনালোকৰ নিচিনা নেতাৰ গাদীকেইখন সুৰক্ষিত নহ'ব। গতিকে থাকা ৰাইজখিনি ইয়াত বৰ্তমান যোনখিনি খিলঞ্জীয়া ৰাইজ আছে, খিলঞ্জীয়া ৰাইজৰ কাৰণে ভাবক। আপোনালোক সদায় লোকপ্ৰিয় হৈ থাকক। আপোনালোকো আমাৰ অসমীয়া ভাই, সদায় আপোনালোকৰ প্ৰতি আন্তৰিকতা থাকিব। আমাৰ অসমীয়াখিনিৰ কথা ভাবক। আজি জুবিনদাৰ ক্ষেত্ৰত SOP উলিওৱাটো বহুতে আমাৰ বিষয়ে লজ্জাজনক, অসমীয়া ৰাইজৰ কাৰণে লজ্জাজনক। আমি এতিয়া SOP উলিয়াইছে এনেকুৱা এটা মানে মন্দিৰ আৰু নামঘৰ লক কৰি দিয়া হৈছে যে ইমান সময়ৰ পৰা ইমান সময়লৈহে ভগৱানক প্ৰাৰ্থনা কৰিব পাৰিব আৰু বাকী সময়ত প্ৰাৰ্থনা কৰিব নোৱাৰিব। যদি কোনোবাই তাত মদ খাই গৈছে, কোনোবাই মদৰ বটল লৈ গৈছে, আপোনালোকে তাৰ ব্যৱস্থা কৰক। আপোনালোকৰ প্ৰশাসন যন্ত্ৰ দেখোন বহুত শক্তিশালী দেখোন। ৰাস্তাই ঘাটে বা মদৰ চেকিং কৰি লৈ পেলাই, এলকহল মেচিন লৈ পেলাই চেকিং কৰি লৈ পেলাই ফাইন কাটিব পাৰে। কিন্তু জুবিনদাৰ ক্ষেত্ৰতো আপোনালোকে গেটৰ ব্যৱস্থা কৰক। তাতো মদৰ চেকিং কৰি লৈ পেলাই ভিতৰলৈ পঠিয়াওক। কিয় এইবোৰ কৰিছে? অসমীয়া ৰাইজৰ লগত কিয় এইবোৰ কৰিছে? আজি গাঁৱলীয়া মানুহে 10 টকা 20 টকা উঠাই লৈ পেলাই এখন বাছ এখন বুকিং কৰিছে, এখন ট্ৰেভেলাৰ বুকিং কৰি লৈ পেলাই জুবিন ক্ষেত্ৰলৈ গৈছে, জুবিনদাৰ পৰা আশীৰ্বাদ ল'বলৈ গৈছে। কিন্তু তেনেস্থলত আপোনালোকে এইবোৰ কৰিছে নে ভয় খাইছে? আপোনালোকে জুবিন ক্ষেত্ৰত মানুহ সমবেত হোৱাৰ কাৰণে ভয় খাইছে নেকি? আপোনালোকে ভয় নাখাব। জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত মাত দিয়ক। জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত আপোনালোকৰ কৰণীয় যিবোৰ বা কাম আপোনালোকৰ গৃহ বিভাগৰ, সেইবোৰ কাম কৰক। আপোনালোকে সেই জুবিনদাই কোৱাৰ নিচিনা বটলা মালৰ নিচিনা যি টি
আপোনালোকে কাম কৰি থকাটো একেবাৰে হাস্যকৰ, একেবাৰে ভালেই লগা নাই। অসমীয়া ৰাইজক একেবাৰে অনিচ্ছা লাগিছে আপোনালোককেইজনক চাইছে। এইবোৰ নকৰিব। অসমীয়া ৰাইজৰ সদায় যদি প্ৰিয় হৈ থাকিবলৈ মন গৈছে, অসমীয়া বুকুত যদি আপোনালোকে ঠাই ল'বলৈ মন গৈছে, তেতিয়াহ'লে অসমীয়াৰ লগত অসমীয়াই যিটো বিচাৰে সেই ক্ষেত্ৰত আপোনালোকে জোৰ দিয়ক। আপোনালোকে যি টি কৈ লৈ পেলাই বটলা মালৰ নিচিনা সেইবোৰ নকৰিব। আমি মিঠাতেল এনেও খাম। বস্তুৰ দাম কমাব লাগে, ফ্ৰীকৈ দিব নালাগে। গতিকে অসমবাসী ৰাইজক মই এটাই অনুৰোধ জনাম, এই চৰকাৰখনক আপোনালোকে চকু ৰাখক। ভাল কৰিছেনে বেয়া কৰিছে আপোনালোক সকলোৱে অনুভৱ কৰি আছে। আমাক বিকল্প লাগে অসমত। তাৰ বাহিৰে এনেকুৱা নিচিনা যদি ভণ্ডামি কৰি থাকে, এনেকুৱা নেতাবোৰক আমাৰ অসমীয়া ৰাইজে ব্ৰহ্মপুত্ৰৰ বুকুত দলিয়াই দিব লাগে। জয় আই অসম, জয় জুবিন দা।